নমস্কাৰ, আকৌ মই আহিলোঁ সহজতে বনাব পৰা আলুৰ এটা স্নেক্সৰ ৰেচিপি লৈ। এই আলুৰ স্নেক্সটো বনাবৰ কাৰণে মই 3টা ডাঙৰ চাই আলু বইল কৰি ল'লোঁ। আৰু বইল কৰি লোৱা আলুকেইটা মই এটা ডাঙৰ চাই বাউলত চিপছাৰেদি গ্ৰেট কৰি ল'লোঁ। এতিয়া মই গ্ৰেট কৰি লোৱা আলুকেইটাৰ ওপৰত মিডিয়াম চাইজৰ বাউল এটাৰে কাটি লোৱা পিঁয়াজ, কাটি লোৱা এবাটি ধনিয়া আৰু কেইটামান কাটি লোৱা জলকীয়া দি দিলোঁ। জ্বলাটো আমি ইচ্ছা অনুযায়ী কম বেছি কৰিব পাৰোঁ। তাৰ পিছত ইয়াত মই প্ৰয়োজন অনুযায়ী এখন সৰু চামুচেৰে নিমখ আৰু অকণমান হালধি দি দিলোঁ। হালধিৰ গুড়িখিনি দিয়াৰ পিছত ইয়াত মই ৰং হ'বৰ কাৰণে কাশ্মীৰী ৰেড চিলি পাউডাৰ এচামুচ চাট মছলা আৰু এচামুচ জিৰাৰ গুড়ি আৰু 1/4 চামুচ মই ইয়াত গৰম মছলাৰ গুড়ি দি দিলোঁ। আটাইখিনি মছলা দিয়াৰ পিছত এইখিনি মই হাতেৰে ভালদৰে মিহলি কৰি ল'লোঁ। হাতেৰে এইখিনি ভালদৰে মিহলি কৰাৰ পিছত মই হাতখন ধুই হাতখনত অকণমান ৰিফাইন তেল সানি ল'লোঁ। হাতত অকণমান তেল সানি ল'লে লাড়ুকেইটা বনাবলৈ সুবিধা হয় আৰু হাতত লাগি নধৰে। ৰিফাইন তেল হাতত সানি লোৱাৰ পিছত মই আলুৰ পেষ্টটোৰ পৰা অলপ অলপকৈ আলু লৈ লাড়ু একোটা বনাই চেপেটা কৰি ডিছ এখনত ৰাখি গ'লোঁ। এনেকৈয়ে মই ভিডিঅ'ত দেখুৱাৰ দৰে আটাইখিনি পেষ্টৰ লাড়ু বনাই লৈ ল'লোঁ। এতিয়া মই এই চবখিনি বনাবৰ কাৰণে এটা ঘোল বনাই ল'ম। সেয়ে মই এটা ডাঙৰ চাই বাউল লৈ ল'লোঁ। সেই বাউলটোত মই মিডিয়াম চাইজৰ কাপ এটাৰে 1 কাপ বেচন লৈ ল'লোঁ। চবকেইটা মচমচীয়া কৰিবৰ কাৰণে মই বেচন লোৱা কাপটোৰে ইয়াত আধা কাপ চুজি দি দিলোঁ। চুজিৰ সলনি আমি ইয়াত চাউলৰ গুড়িও ইউজ কৰিব পাৰোঁ। বেচন আৰু চুজিখিনি লোৱাৰ পিছত ইয়াত মই প্ৰয়োজন অনুযায়ী আধা চামুচ সৰু চামুচ এখনেৰে নিমখ লগতে অকণমান হালধি দি দিলোঁ। যিহেতুকে আলুখিনিত আমাৰ নিমখ দিয়া আছে সেয়ে নিমখ দিওঁতে অকণমান সাৱধান হ'ব লাগিব। তাৰপিছত ইয়াত মই জ্বলা নথকা কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ আৰু লগতে চাট মছলা এচামুচ দি দিলোঁ। এতিয়া মই এখন চামুচেৰে আটাইখিনি মিহলি কৰি ল'লোঁ। তাৰপিছত মই বেচন লোৱা কাপটোৰে 1 কাপ পানী লৈ ল'লোঁ। পানী কাপ লৈ মই ইয়াত অলপ অলপকৈ ঢালি দি পেষ্টটো মিহলি কৰি থাকিলোঁ। এই ঘোলটো বনাবৰ কাৰণে মই কাপটোলৈ লোৱা পানীখিনিৰ লগতে মোক আৰু 1/4 কাপ পানী ইয়াত দৰকাৰ হ'ল। ভিডিঅ'ত দেখুৱাৰ দৰে ঘোলটো বনালে হৈ গ'ল। বেছি পাতলো হ'ব নালাগে, বেছি ঘনো হ'ব নালাগে। চামুচখন ওলটাই দি আমি আঙুলি এটাৰে দিলে যাতে এইখিনি লগ নালাগে এনেকুৱা ঘোল হ'লে আমাৰ তৈয়াৰ হৈ গ'ল। এতিয়া চবটো ভাজিবৰ কাৰণে গেছত এটা মই কেৰাহী উঠাই দিলোঁ। ঘোলটোত মই আধা চামুচ গৰম মছলাৰ গুড়ি দি পুনৰ লৰাই দিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াত মই চবখিনি ভাজিবৰ কাৰণে অকণমান বেছিকৈ ৰিফাইন তেল দি দিলোঁ। তেল গৰম হোৱাত ইয়াত মই ভিডিঅ'ত দেখুৱাৰ দৰে চবকেইটা জুবুৰিয়াই লৈ তেলত দি গ'লোঁ। আমি চামুচেৰে নিদি হাতেৰেও দিব পাৰোঁ। সেয়ে মই বাকীকেইটা চব হাতেৰে ঘোলখিনিত জুবুৰিয়াই তেলত দি দিলোঁ। গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰিয়ে চবকেইটা লাহে লাহে লৰাই ভাজি থাকিলোঁ। গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰিয়ে চবকেইটা লৰাই ভাজি থাকিলোঁ। এনেকৈয়ে গেছৰ ফ্লেমটো ল' মিডিয়াম কৰি মই চবকেইটা লৰাই ওলটাই দি ভাজি থাকোঁতে ফুলি আহিল।
আৰু এনেকৈ ভাজি থাকোঁতে চবকেইটা ৰংচোৱা হৈ আহিল। গেছৰ ফ্লেমটো আমি হাই কৰি দিব নালাগে, হাই কৰি দিলে চবকেইটা পুৰি যাব আৰু ভিতৰত সিদ্ধ নহ'ব। এনেকৈ ৩-৪ মিনিটমান ভজাৰ পিছত চবকেইটা মোৰ ধুনীয়াকৈ ফুলি আহিল আৰু ধুনীয়া এটা ৰং হৈ অহাত মোৰ চবকেইটা মোটামুটি নমাবৰ হ'ল। চবকেইটা যিহেতুকে মোৰ নমাবৰ হ'ল, এতিয়া মই গেছৰ ফ্লেমটো অকণমান হাই কৰি দি এইকেইটা ঘনাই লৰাই দিলোঁ। অকণমান টাইম মই এনেকৈ ভজাৰ পিছত মোৰ চবকেইটা নমাবৰ হৈ গ'ল। চবকেইটা মোৰ ধুনীয়াকৈ হৈ গ'ল, সেয়ে মই এইকেইটা নমাই ল'লোঁ। আবেলিৰ চাহকাপৰ লগত এনেকুৱা চবকেইটা খাবলৈ বহুত সোৱাদ লগা হয় আৰু লগতে আলহী আহিলেও আমি এনেদৰে চব বনাই খুৱাব পাৰোঁ। আলুৰ চপ বনোৱা ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।